আমাৰ জীৱনত কিবা থাকক বা নাথাকক কিন্তু বন্ধু আছিল আছে আৰু সদায় থাকিবই। জীৱনৰ আটাইতকৈ বেছিভাগ সময় আমি বন্ধুৰ লগতেই পাৰ কৰোঁ। তিতা মিঠা কিমান যে কত দিন পাৰ কৰিছোঁ, কিমান যে কি কাহিনী পাৰ কৰিছোঁ, যদি আপুনি এতিয়া মনত পেলাবলৈ ধৰে বা লিখিবলৈ ধৰে আপুনি লিখি শেষ কৰিব নোৱাৰিব। হয়, মই ক'ব গৈ আছোঁ অসমীয়া চিনেমা বন্ধুৰ কথা, যিখন অহা 4 নৱেম্বৰ তাৰিখে ছবিগৃহত মুক্তি পাব। বন্ধুৱে হৈছে আমাৰ জীৱনৰ এনেকুৱা এটা বস্তু যাৰ লগত হোৱা ঘটনা পৰিঘটনা, যাৰ লগত কৰা বিভিন্ন কাম কাজ কত কি আমাৰ স্মৃতি হৈ ৰ'ব মৰালৈকে, আৰু সেইবোৰ আপুনি লিখি শেষ কৰিব নোৱাৰিব, কৈ শেষ কৰিব নোৱাৰিব আৰু জীৱনত কেতিয়াও পাহৰিব নোৱাৰিব। বন্ধুৰ ট্ৰেইলাৰটো মই চাওঁতে প্ৰথমৰ পৰা শেষলৈকে মোৰ মুখত এটা হাঁহি, মানে কনষ্টেণ্ট হাঁহি এটা, মিচিকে হাঁহি এটা আছিলে। কাৰণ ট্ৰেইলাৰটো চাওঁতে মোৰ এনেকুৱা লাগিছিল যে তাত কোনো চিনেমাৰ ট্ৰেইলাৰ হৈ থকা নাই, ইয়াত আমাৰ নিজৰ কাহিনী সোমাই আছে। প্ৰত্যেকজনে বিচাৰি পাব নিজৰ কাহিনীটো, যে বন্ধুৰ লগত কি কৰিছিলে, স্কুলত কি কৰিছিলে, কলেজত কি কৰিছিলে, ক'ত কি কৰিছিলে, এটচেট্ৰা এটচেট্ৰা এগেৰা পেগেৰা। মই নক'লেও আপোনালোকে নিশ্চয় গম পাইছে। ইয়াত আপুনি নিজকে বিচাৰি পাব, নিজৰ দিনবোৰ বিচাৰি পাব, প্ৰতিটো ঘটনা আপুনি নিজৰ লগত ৰিলেট কৰিব পাৰিব। আৰু সদায় চিনেমা এনেকুৱা হ'ব লাগে। আপোনাৰ লাইফৰ আটাইতকৈ ডাঙৰ চিক্ৰেট আপোনাৰ বন্ধুৱেই জানে। বন্ধুৰ লগত আপুনি কি কৰিছে, কি কৰা নাই, ক'ত গৈছে, কি খাইছে, এইবোৰ কথা হয়তো আপুনি আৰু আপোনাৰ বন্ধুজনেই জানে। আৰু এই সকলোবোৰ যেতিয়া আপুনি থিয়েটাৰত দেখা পাব, চিনেমা হলত দেখা পাব, আপুনি নিজক বিচাৰি পাব তাত। ট্ৰেইলাৰটোৰ পৰা অনুমান কৰিব পৰা যে এখন কমেডি থাকিব, বহুত কমেডি, ভৰপূৰ কমেডি হ'ব। ট্ৰেইলাৰটোত হোষ্টেলৰ চিনটো দেখি বেছিকৈ উৎসাহিত হৈ আছোঁ, কাৰণ যিসকল হোষ্টেলাৰ সকলোৱে নিজকে ৰিলেট কৰিব পাৰিব। কলেজতে হওক বা হোষ্টেলতে হওক, যেতিয়া কাজিয়া লাগে কাজিয়া লাগি হয়তো বহুতে ছাছপেণ্ড হৈ পাইছে নে নাই পোৱা, কওক এবাৰ। গতিকে বন্ধু চিনেমাখনত আমি এইবোৰ দেখিবলৈ পাম যে সেই বন্ধু 4জনৰ মাজত কি হয়, কেনেকৈ ফাৰ্ষ্ট ফাইট হৈছিলে, কেনেকৈ হোষ্টেলৰ মাজত কথা বতৰা হৈছিলে, কেনেকৈ ছোৱালী জোকাইছিলে, কেনেকৈ কি কৰিছিলে, এই সকলোবোৰ আমি বন্ধুৰ জৰিয়তে দেখা পাম। 4 তাৰিখে আহি আছে। মই বহুত উৎসাহিত হৈ আছোঁ চিনেমাখন চাবৰ কাৰণে, কাৰণ এনেকুৱা কণ্টেণ্ট আহিছে, ভাল লাগিছে যে আমাৰ অসমীয়া চিনেমাটো এনেকুৱা ধৰণৰ কণ্টেণ্টবোৰ আহিছে। কাৰণ আমি আগতে 3 ইডিয়টছ চাইছোঁ আৰু কিবা কিবি এনেকুৱা বহুত চাইছোঁ, তাতে আমি বন্ধুৰ কথা আমি গম পাইছোঁ, বণ্ডিং গম পাইছোঁ। গতিকে বিশেষকৈ মই কিয় উৎসাহিত হৈ আছোঁ, মই অসমত এনেকুৱা কণ্টেণ্ট লৈ আহিছে। আমাৰ সকলোৰে পৰিচিত মৰমৰ ডেমফুল, নয়ন নীলিম, বনি দেউৰী, বিবেক বৰা, জ্যোতিস্মিতা শৰ্মা আৰু বহুতো টেলেণ্টেড এক্টৰ আছে। গতিকে চিনেমাখন সঁচাকৈ মই এক্সাইটেড হৈ আছোঁ কেতিয়া 4 নৱেম্বৰ চাবৰ কাৰণে, নিজকে চাব যাবৰ কাৰণে, নিজৰ ঘটনা পৰিঘটনাবোৰ ৰিলেট কৰিব যাবৰ কাৰণে। সকলোৱে নিজকে বিচাৰি পাব। গতিকে আমি 4 তাৰিখলৈ অপেক্ষা কৰিব লাগিব, তাৰপাছত মুভিখন চাই এটা ভাল ৰিভিউ দিম। ধন্যবাদ।